আপুনি ডাঙৰ মানুহ নহ'ব পাৰে, আপোনাৰ ডাঙৰ অট্টালিকা নাইবা বিশাল ধন সম্পত্তি নাথাকিব পাৰে, কিন্তু আপুনি যেন নিৰোগী হৈ আনৰ ওচৰত হাত নপতাকৈ দুবেলা দুমুঠি শান্তিৰে খাই জীৱন ধাৰণ কৰিব পাৰিছে, সেইটোৱে আপোনাৰ বাবে ভগৱানৰ এক ডাঙৰ উপহাৰ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। আহকচোন আজি দেউতাৰ সৈতে এটা ভিডিঅ' বনালোঁ, সকলোৱে উপভোগ কৰোঁ। সৰুৰ পৰাই দেখি আহিছোঁ, ঘৰৰ যিকোনো এটা কাম কৰিবলৈ লোৱা আগমুহূৰ্তত দেউতাই সদায় আগভাগ লয় বা আৰম্ভ কৰে। সেয়েহে আজি দুসপ্তাহৰ মূৰত দেউতাৰ হাতে প্ৰথম গাইজনী গাখীৰকণ খীৰাবলৈ আগবঢ়াই দিলোঁ। পাছত মই খীৰাবলৈ চেষ্টা কৰিম। সফলতা একেদিনাই নাহে, ই লাহে লাহে আহে, কিন্তু এদিন আহিবই। প্ৰত্যেককে সেই সুবিধা দি পঠাইছে। মাথো একাগ্ৰতাৰে, অসীম ধৈৰ্য আৰু সাহসে, আত্মবিশ্বাসে লক্ষ্যপথত উপবিষ্ট কৰাবই লাগিব। জীৱন যাত্ৰাৰ পথত অনেক খলাবমা থাকিবই। শ্বৰ্টকাট ৰাস্তাৰে সফলতা নাহে। যি দুখৰ বৰষুণত নিতিতে সি সংঘাত কি উপলব্ধিও নকৰে। যি জীৱনত এবাৰো নাহাহে সি কেনেকৈ বুজিব জীৱনৰ জয়ৰ মাদকতা। জীৱনক ভাল পোৱা জয়গান কেনেকৈ আওৰাব কওক। জীৱনক সুখী কৰাৰ সহজ পথ বহুত থাকে, অথচ প্ৰকৃত সুখ সৎকৰ্মৰ জৰিয়তে সফলতা আহে। সফলতা মানে চাকৰি নহয়, ডাঙৰ প্ৰভাৱশালী ব্যক্তি নহয়। সফলতা ভাল ব্যৱহাৰো হ'ব পাৰে। মা দেউতাকক এসাঁজ ভালকৈ খুৱাব পিন্ধাব পৰাটোও সফলতা। ওচৰ চুবুৰীয়াৰ সৈতে মিলি থাকিব পৰাটোও সফলতা। বিপদত স্বাৰ্থ নৰখাকৈ কাৰোবাক সহায় কৰাটোও সফলতা। মানুহক সংশোধন কৰিবলৈ বিচৰা আঁৰতো সফলতা ৰৈ থাকে। আমাৰ দেউতাই শিক্ষা জগতখনত স্কুলৰ মজিয়া গচকিয়েই নাপালে। তথাপিও পাঁচটাকৈ ভাই ককাই এজনী ভণ্টীক সকলোকে পঢ়াৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিছিল। দেউতাৰ বহুত কষ্ট হৈছিল, হাৰ নামানিছিল। সেইবাবে আমি গোটেইকেইজনে শিক্ষা জগতখনত অকণমান হ'লেও আগুৱাই যাবলৈ শক্তি পালোঁ। মই যেতিয়া জীৱন যাত্ৰাত ব্যৰ্থৰ সন্মুখীন হ'ব লগা হয়, তেতিয়া এই পৃথিৱীৰ ভিতৰত শ্ৰেষ্ঠ উৎসাহ আৰু উপদেশ বিচাৰি পোৱা মানুহজনেই হ'ল মোৰ দেউতা। মা দেউতা ত্যাগৰ ধাৰ জীৱনত কেতিয়াও পৰিশোধ কৰিব পৰা নাযায়। ঈশ্বৰে সকলো পিতৃ মাতৃক সদায় সুখেৰে আৰু কুশলে ৰাখক। উৰুষা ঘৰটিত বাৰিষা ৰাতি যেতিয়া মেঘৰ গাজনি, বতাহ ধুমুহা শিল বৰষুণে আমাৰ ঘৰটো খেৰৰ চালবোৰ ফুটা কৰি ভিতৰত পানী পৰিবলৈ ধৰে, তেতিয়া আমাক বিচনাৰ তলত ৰাখি নিজেই বৰষুণত তিতি ঈশ্বৰক আমাক বচাবলৈ কোৱা সেই দৃশ্যটো আজিও আপোনাৰ লগত কাম কৰি থাকিলে মনত পৰে। জীৱনৰ সত্য আৰু পৃথিৱীখন তুমিয়ে চিনাকি কৰি দিলা। মোৰ পৃথিৱী, মোৰ আকাশ, মোৰ অভিমান, মোৰ স্বাভিমান। কেতিয়াবা ৰ'দ বৰষুণ আৰু কেতিয়াবা ছাঁ এন্ধাৰ পোহৰ সকলোবোৰ আপুনি। হাজাৰ অভাৱ হোৱাৰ পিছতো হাঁহি মুখেৰে সন্তানৰ চাহিদা পূৰণ কৰা মানুহজনেই তুমি। কঠোৰ পৰিশ্ৰম কৰিও হাঁহি মুখে ঘৰত আহি সকলোৱে মুখত হাঁহি উপচাই দিয়া। যন্ত্ৰণা জুৰুলা কৰিব নোৱাৰা এটা শৰীৰ তোমাৰ। পৃথিৱীত কেৱল এজনেই মানুহ আছে যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত নিজৰ সন্তানৰ হোৱাটো বিচাৰে। সেইজনেই তুমি, যাৰ আমি কষ্টৰে ভৰা ভাগৰুৱা মুখখন দেখিছোঁ, কিন্তু কেতিয়াও চকুৰ পানী দেখা নাই। তুমি যন্ত্ৰৰ দৰেই আজীৱন বুকুচাত কঢ়িয়াই লৈ ফুৰা পৰিয়াল নামৰ সেই বোজাটো। নাই যে তোমাৰ হৃদয়ত প্ৰখৰতে পোৰা ভয়। এতিয়া বুজি পাওঁ আমাৰ জীৱন গঢ়াৰ বাবে তোমাৰ সেই সৰ্বোচ্চ ত্যাগৰ মূল্য। নিবিচাৰিলা তুমি কাৰোৰ পৰা কোনো দিনেই স্বীকৃতি। তুমি দায়িত্ববোধ এক জীৱন্ত প্ৰতীক। তুমি সাহস আৰু নিৰ্ভীকতা জ্বলন্ত আৰ্হি। তুমিয়ে আমাৰ অনুপ্ৰেৰণা মূল সুঁতি। নেদেখাজনৰ ওচৰত কিবা এটা দিয়া হেঁপাহ অতীজৰে পৰা আছে। সেয়েহে দেউতাৰ আদেশ মানি প্ৰথম গাখীৰকণ আমাৰ কাষতে লাগি থকা ভোগদৈ নদীত ঢালি দিলোঁ, যাতে মনৰ বাঞ্ছা পূৰণ হয় আৰু গাইজনী যিকোনো সমস্যা সমাধানৰ পৰা বাট দেখে। যদি ভিডিঅ'টো চাই ভাল পালে কমেণ্ট কৰি জনাবচোন। পুনৰ অন্য এটা ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে পোনপ্ৰথমে মোৰ ভিডিঅ'সমূহ সহজতে আপুনিয়ে পায়। ধন্যবাদ।